Mamatar City. If you are coming down through the narrows of the river Kiang, please let me know beforehand and I will come up to meet you as far as Chofosha, Ezra Pound. মৰমৰ এয়া মম এডাল জ্বলাই লৈছোঁ আজি বহু দিনৰ মূৰত তোমালৈ চিঠি লেখোঁ বুলি বাহিৰৰ উৰুঙা বতাহজাকে মমডাল আহি কোবাইছেহি চাওঁ খিৰিকীখন জপাই দিওঁ ৭ বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলোঁ মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈয়ে লাগিছিল সিদিনা আছিল কাতিৰ কুঁৱলীহনা এটি কোমল পুৱা পদূলিত তলসৰা শেৱালিবোৰ উপচি আছিল আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া জন্তু নাওখন হৈ আমাক চিৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ মই লোৱা কঁকালৰ ৰঙা ৰিহাখনলৈ তুমি বাৰু তেনেকৈ কিয় একেথৰে চাইছিলা মোৰ কেনে লাগিছিল জানা তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নাতুৰ আলোকৰ মানুহ আৰু মই যেন তলসৰা এপাহ শেৱালি সেইদিনা মনসাগৰত মোৰ এৰি অহা আৰু আহি পোৱা অলেখ ঢেউৰ কঁপনি জাগিছিল তোমাৰ জানো এইবোৰ কথা মনত নাই আমাৰ দেউতাই যে চিঠিত লিখিছিল আই তই নতুন ঘৰখনত হাঁহি মাতি থাকিবি এইবোৰ ৭ বছৰৰ আগৰ কথা মোৰ সকলোবোৰ পুৰাণৰ সাধু যেন লাগে জেঠমহীয়া দেউতাৰ বছৰেকীয়া হৈ গ'ল তোমাৰ বাবুল এতিয়া বৰটো হৈছে তাৰ ওপৰ পাৰি তেধানিমান ডালিম গুটি যেন দাঁত অকণি গজিছে সি মোক একেবাৰে এৰিকে নিদিয়ে কেতিয়াবা মোৰ যে ইমান খং উঠে তুমি নাই নহয় সেইকাৰণে সি বাৰু মোৰ বগা হাতযোৰলৈ এনেদৰে তথা লাগি চাই থাকে কিয় তাৰ উপজাৰ পৰা এইযোৰ কাপোৰ চিনাকি সেইকাৰণে নহয় বাবুল এতিয়া বৰটো হৈছে বুজিছা আৰু ডাঙৰ হ'লেই স্কুলত তাক নাম লগাই দিওঁ স্কুলত থকা সেই সময়খিনি মোৰ যে বুকুখন তেনেই উদম হৈ থাকিব ভাই আৰু কি লিখিম বিশেষ একো নাই মোৰে শপত তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবা দেই মই ভোকটোৱে দীঘতীয়াই গৈ বুঢ়ালৈ তোৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই মৰম ল'বা ইতি তোমাৰ মমতা পুনঃ এইবাৰ বুজিছা মাঘৰ বিহুৰ মেজি জুই কৰা বৰ ৰঙাকৈ জ্বলিছিল আমাৰ আইতাৰ কলি ছাগলীজনীৰ ২টা পোৱালি জগিছে এটা সুধ বগা আৰু আনটো পখৰা